ককাৰ বয়স ৩ কুৰি। ৩ কুৰি বয়সতো ককাই এৰা নাছিল নিজৰ প্ৰেম কাহিনী। সেই কথাটো শুনিছে হ'বলা প্ৰেমে নামানে বয়সৰ সীমা। পিছলে কি হ'ব ককাই এবাৰো ভাবি নাচালে। চেঙেলী মাছ পালো বুলি মহিলাৰ গাতে ধৰিলে সাৱটি। হৰিনাম লোৱাৰ বয়সত ককাই ল'লে যৌৱনকালৰ প্ৰেম প্ৰীতিৰ নাম। ককাৰ বগা টিকা ক'লা কৰিবলৈ মহিলাগৰাকী গ'ল আৰক্ষী কাষলৈ। তাৰ পাছত কি হ'ল তেখেতৰ মুখেৰে শুনোৱা হ'ল। গাৰ ওচৰলৈ টানি লৈ গৈছে, মোক মানে একদম জোৰে সাৱটি ধৰিছে। মই মানে লৰচৰ কৰিব পৰা নাই, হাত চাত একো লৰচৰ কৰিব পৰা নাই মই। তাৰপিছত মানে মই কি কৰোঁ, মই কৈছোঁ ছাৰ মোক যাব দিয়ক, কি কৰি আছে আপুনি এইবিলাক, যাব দিয়ক। কোলাত বহুৱাই লৈছে মোক, কোলাত বহুৱাই লৈ মানে একদম জোৰছে মানে এনেকৈ গাত হেৰি কৰি ধৰিছে। মই মানে একো লৰচৰ কৰিব পৰা নাই, কাকো মানে মাতিব পৰা নাই, কাৰণ সেইখিনি টাইমত কোনো নাছিলে তাত। মই আৰু চিঞৰিলেও কোনে নুশুনিলে হয় সেইখিনি টাইমত। মই ডক্টৰ লালপেট লেব সুৰক্ষা ৰাজগড় ৰোড হয়। মই তাত মানে যোৱা মাৰ্চ 24 পৰা কাম কৰি আছোঁ এতিয়ালৈকে। মানে কি হ'ল মোৰ লগত, মই যেতিয়া মানে ষ্টাৰ্টিঙৰ পৰা কৰিছোঁ মই তেনেকুৱা একো প্ৰব্লেম পোৱা নাই। মানে আজি আপোনাৰ এসপ্তাহমানৰ পৰা মানে মোৰ লগত মানে মোক মানে মোৰ যিজন অ'নাৰ হয় তেখেতে মানে মোৰ লগত অকণমান বেয়া দৃষ্টিৰে অলপ হেৰি কৰি আছে। মানে মই ন'টিছ কৰি আছোঁ, মানে মই গম পাইছোঁ তেখেতে মানে কি কৰি যেতিয়া মানে অফিচত বহে তেতিয়া মোক মানে বাৰে বাৰে তেখেতৰ ওচৰত বহিবলৈ মাতি থাকে। তুমি ইয়াতে আহা, তুমি মোৰ কাষত বহা, এনিটাইম মানে মোক এনেকৈ মাতি থাকা, তুমি ইয়াতে আহা। মই কওঁ হ'ব ছাৰ, ইয়াতে আছোঁ, হ'ব। নহয় তুমি ইয়াতে আহাচোন, মোৰ কাষত আহা, মোৰ কাষত আহা, এনেকৈ মাতি থাকে আৰু। মানে সেইদিনা মই কি কৰিলোঁ, সেইদিনা মই টিফিন খাই আছিলোঁ মোৰ টিফিন খোৱা ৰুমত। আমাৰ টিফিন খোৱা ৰুম পিছফালে হয়, অফিচৰ পিছফালে। তো মানে মই টিফিন খাই আছিলোঁ। তাৰপিছত নৰ্মেলি আমি যিখিনি আমাৰ ষ্টাফে য'ত মানে আমি লাঞ্চ কৰোঁ তাতে মানে ছাৰ নাযায়। সেইদিনা কিয় গৈছে মই নাজানো। যাই কিনে মই মানে টিফিন খাই থকাতে মানে গৈ কিনে সুধিছে তুমি টিফিন খাই আছা? মই অঁ ছাৰ মই টিফিন খাই আছোঁ এনেকৈ ক'লোঁ। ঠিক আছে খোৱা বুলি ক'লে, গুচি আহিলে। নেক্সট 2 মিনিটমান পিছত আৰু গৈছে তেখেতে, গৈ কিনে কৈছে তুমি টিফিন খালা, কি আনিছা টিফিনত? মই ক'লোঁ ছাৰ ব্ৰেড কল এনেকৈ আনিছোঁ, খাই আছোঁ মই। অঁ ঠিক আছে খোৱা, এনেকৈ কৈ কিনে মোৰ মানে গালত টাচ কৰিছে, কৰি কিনে বহুত জোৰত মানে গালত এনেকৈ চিকুটি দিছে, দি কিনে আহি গ'ল। সেইদিনা মই মানে কেছটো লাইটলি ল'লোঁ, ইমান বেছি ডিপলি লোৱা নাই মই। আহি কিনে মোৰ ষ্টাফৰ গোটেইখিনিকে ক'লোঁ ছাৰে মোক গৈছে, মই টিফিন খোৱাৰ সময়ত মই অকলে টিফিন খাই আছোঁ, ছাৰ তেনেকৈ গৈছে, মোৰ ভাল লগা নাই। আৰু গৈছে মোৰ মানে গালত জোৰছে মানে চিকুটি দি আহিছে, মই দুখ পাইছোঁ এনেকৈ ক'লোঁ। তাৰপিছত সেইদিনা গ'ল। তাৰপিছত আৰু এদিন মানে মই গ'লোঁ, ছাৰৰ মানে ছাৰে মানে ছাৰৰ ৰুমত আছিলে টিফিন খাই থাকোঁতে মানে মোৰ মানে অফ লোৱা কথা আছিলে, ঘৰত যোৱা কথা আছিলে। মানে মই ক'ব গ'লোঁ যে ছাৰ মই কালি ডিউটি, মোৰ মৰ্ণিং ডিউটি 7টাৰ পৰা 3টালৈ থাকে। তো মই মানে কালি ডিউটি কৰি পিনে মই ঘৰত গুচি যাম, 2 দিন মই অফ ল'ম, তাৰ নেক্সট ডে মই আহি যাম, এনেকৈ ক'ব গ'লোঁ ছাৰৰ ৰুমত। যাওঁতে মই দৰ্জাখন খুলিছোঁ, ছাৰক কৈছোঁ ছাৰ মই এনেকুৱা, মই 2 দিনৰ কাৰণে অফ ল'ম, মই ঘৰত যাম, আজি ডিউটি কৰিলে অহাকালি ডিউটি কৰিম, অহাকালি ডিউটি কৰি পিনে ঘৰত যাম, নেক্সট তাৰ 2 দিন থাকিম, তাৰ পিছদিনা আহি যাম বুলি ক'লোঁ। ছাৰে কৈছে হয় নেকি, ঠিক আছে বুলি ক'লে, এইফালে আহাচোন বুলি কৈ মোক মাতি লৈ গ'ল। মাতি লৈ যাই কিনে মোৰ হাতত ধৰি একদম টানি লৈ গ'ল। সেইদিনা যাই কিনে ছাৰৰ একদম গাৰ ওচৰলৈ লৈ গৈছে মোক। সেইদিনা মানে মোক কৰিব মানে বহুত বেয়াকৈ কৰিছে আৰু। তাৰপিছত এইটো আপোনাৰ যোৱাকালি পৰহি তাৰ আগৰ দিনা 3 দিন আগৰ হ'ব, 24 তাৰিখমান হ'ব চাগে এইটো। মই যোৱাকালি তাৰপিছত কৰিছে। মই অফ লোৱাৰ কথাহে ক'ব গৈছিলোঁ ছাৰক, ছাৰে মোক হাতত ধৰি একদম টানি নিছে, নিকিনে একদম গাৰ ওচৰলৈ টানি লৈ গৈছে মোক, আৰু মানে বডিত টাচ কৰিছে আৰু এনেকৈ। তাৰপিছত মই ক'লোঁ, তাৰপিছত হয় নেকি তুমি চৰ মাৰি দিব লাগিছিলে মোক, এনেকৈ কৈছে। মই ক'লোঁ তেখেত বয়সীয়াল মানুহ হয় ন, মোৰ হাত উঠাব ভাল নালাগিলে, মোৰ কিবা ভাল লগা নাই, মই এনেকৈ কৈছোঁ। ঠিক আছে দিয়া, নেক্সট টাইম যদি এনেকুৱা হয় কিবা এটা ডিচিশ্যন ল'ব লাগিব, মোৰ ষ্টাফৰখিনি এনেকৈ ক'লে। তাৰপিছত গ'ল আৰু এনেকৈ। যোৱাকালি মানে কি হ'ল, যোৱাকালি মই বাথৰুম গ'লোঁ, মানে লেবত মোৰ এজন দাদা আছিলে আৰু মই আছিলোঁ। ছাৰে মানে ছাৰৰ পিছফালৰ ৰুমত বহি আছিলে, ছাৰৰ নিজা ৰুম আছে, তো মানে তাতে বহি কিনে খাই আছিলে ছাৰে। তাৰপিছত মই মানে বাথৰুম গ'লোঁ, ছাৰৰ ৰুমত মানে CCTV কেমেৰা আছে, মানে আমাৰ অফিচত কি হয় ছাৰে চব দেখি পাই থাকে, কোন ক'ত যায় এনেকুৱা আৰু। অফিচৰ ফুটেজখিনি গোটেই মানে ছাৰে দেখি পায়। তাৰপিছত মানে মই বাথৰুম গ'লোঁ, মই বাথৰুম যোৱা ছাৰে দেখিছে, আৰু মোৰ ভয় লাগি আছে অলৰেডি আগৰ পৰা, তেখেতে মোৰ লগত বেয়া ধৰণে এসপ্তাহমানৰ পৰা এনেকুৱা কৰি আছে। তো মানে মই ভাবিলোঁ যে মই গ'লোঁ, ভয়কৈ গৈছোঁ মই বাথৰুম, মানে ছাৰৰ যিটো ৰুম
আমি লাঞ্চ কৰা ৰুমটো টিফিন খোৱা ৰুম ছাৰৰ টিফিন খোৱা ৰুম আৰু আমাৰ বাথৰুম মানে সেইটো এটা পাৰ্ট হয় এক্সট্ৰা পাৰ্ট মানে আমাৰ অফিচৰ পিছপিনে হয় সেইটো তাৰপিছত মই মানে হেৰি কৰিলোঁ আপোনাৰ বাথৰুম গ'লোঁ ছাৰে মানে দেখিছে যে মই বাথৰুম গৈছোঁ তাৰপিছত বাথৰুমত মানে যোৱা দৰ্জাখন খুলে মই মানে ছাৰৰ ৰুমটোৰ পিনে চাইছোঁ ছাৰ আছে দৰ্জা অফ আছে নে অন আছে চাইছোঁ চালোঁ দৰ্জাখন অফ আছে মই বাথৰুম গ'লোঁ বাথৰুমৰ পৰা ওলাই আহিলোঁ তাৰপিছত বাথৰুমৰ পৰা যে ওলাই আহোঁ ছাৰৰ দৰ্জাখন খুলি থৈ দিছে মোক মাতিছে কেমেৰাত অলৰেডি মোক চাই আছে যে মই বাথৰুমত সোমাইছোঁ মোক মাতিছে কৰিশ্মা এইফালে আহা মই কৈছোঁ ঠিক আছে ছাৰ কি হ'ল কওক তুমি আপেল খোৱা মই আপেল কাটি থৈছোঁ তোমাৰ কাৰণে মই কৈছোঁ ছাৰ মই আপেল নাখাওঁ আপুনি খাওক মই নাখাওঁ নহয় একো নহয় মই তোমাৰ কাৰণে আপেল ৰাখি থৈ দিছোঁ আহা মই কৈছোঁ ছাৰ নালাগে মই নাখাওঁ তোমাক আহিব দিছোঁনে নাই তুমি আহা বুলি ক'লে মই কৈছোঁ ঠিক আছে ছাৰ এপিচ দি দিয়ক বুলি ক'লোঁ তাৰপিছত মোক আপেল পিচ এনেকৈ দিছে দি কিনে মই ল'ব গৈছিলোঁ মোৰ হাতখনত ধৰি একদম টানি লৈ গৈছে একদম গাৰ কাষলৈ টানি লৈ গৈছে যাই কিনে একদম মোক জোৰছে মানে হেৰি কৰিছে গাত ধৰিছে মই মানে একো হেৰি কৰিব পৰা নাই আৰু মানে তাত চিঞৰিলেও মানে কোনো মানুহ নাছিল হয় মানে তাত মানে ধৰ্ষণৰ চেষ্টা কৰিছিল সেনেকুৱা আৰু মানে কোলাত বহুৱাই লৈছে মোক কোলাত বহুৱাই লৈ মানে একদম জোৰছে মানে এনেকৈ গাত হেৰি কৰি ধৰিছে মই মানে একো লৰচৰ কৰিব পৰা নাই কাকো মানে মাতিব পৰা নাই কাৰণ সেইখিনি টাইমত কোনো নাছিলে তাত মই আৰু চিঞৰিলেও কোনে নুশুনিলে হয় সেইখিনি টাইমত শ্যাম কাংকানী আৰু তেখেতে মানে কি কৰিছে মোক মানে পইচা 1000 টেবুলত ৰাখি থৈছিলে মোক দিবৰ কাৰণে তেখেতে জানিছিল যে তাই মানে লেবৰ বাহিৰ ওলালে তাইতো বাথৰুম আহিব বা হেৰি কৰিব তেতিয়া মই তাইক মাতি দিম পইচা 1000 তাই উলিয়াই থৈ দিছিলে তেখেতে উলিয়াই থৈ দিছিলে টেবুলত তাৰপিছত কৈছে তোমাৰতো চেলাৰী বহুত কম হয় ন তোমাৰতো ৰুম ৰেণ্টত বহুতখিনি পইচা গুচি যায় তুমি তোমাক মই 1000 দিলোঁ 1000 লোৱা তোমাক আৰু মই প্ৰত্যেক মাহতে এনেকৈ পইচা দি থাকিম তুমি ৰাখি থৈ দিয়া এনেকৈ ক'লে তুমি এনেকৈ আহি থাকিবা মোৰ ওচৰত তোমাক মই এনেকৈ প্ৰত্যেক মাহতে পইচা দি থাকিম ক'লোঁ ছাৰ আপুনি কি কৈছে এইবিলাক মোক পইচা নালাগে লগা আপুনি মোক চেলাৰী বঢ়াই দিব মোৰ চেলাৰী কম হয় আমি দুজনী নতুন ছোৱালী হয় তাই আৰু মোৰ একে ছেম চেলাৰী হয় মই ক'লোঁ যে তাইক আৰু মোক চেলাৰীটো অকণমান বঢ়াই দিব আমি এইটো ভাবি আছোঁ আপোনাক কম বুলি মোক এনেকুৱা এক্সট্ৰা পইচা আপুনি দিব নালাগে মই এইবিলাক কাম কৰি কিনে মোক পইচা নালাগে মোক নিজৰ লম্পেনৰ পকেটত পইচা সোমোৱাই দিছে মানে মই এনেকৈ মানে জোৰছে ধৰি আছে মই মানে আহিব পৰা নাই তাৰপিছত মানে মই একদম জোৰছে মানে হাতখন হেৰি কৰি কিনে মই দৌৰি গুচি আহিলোঁ শুনিছোঁ তেখেতৰ কেৰেক্টাৰ ভাল নহয় বুলি মই শুনিছোঁ মানে আগতেও বেলেগ যুৱতীৰ লগত এনেকুৱা কৰিছিল তেখেতে এইখিনি মই শুনিছোঁ আৰু মোৰ হাতত যিহেতু প্ৰমাণ নাই তো মই ইমান ক'ব নোৱাৰিম তেখেতৰ ৰুমত CCTV নাই মানে তেখেতে মানে এনেকুৱা এটা হেৰিত বনাই মানে তেখেতৰ যাতে প্ৰুফ নাথাকে ন একো সেনেকুৱা ৰুমতেতো মোক মাতিব মানে যাতে একো প্ৰুফ নাপায় মানে আমাৰ বাকী অফিচৰ কোন ক'ত যায় অফিচৰ সেইখিনি আছিলে বা বাহিৰত বাথৰুম যোৱা সেইটোত ৰাস্তাত মানে কোন এনেকৈ কোৱা নাই আকৌ মই ক'লোঁ আপুনি মোক 1000 টকা নালাগে আপুনি মোক চেলাৰী বঢ়াই দিব এনেকুৱা আছে তোমাক মই এইটো তোমাৰ আৰু মানে মোৰ লগৰ যিজনী আছে কৈছে তোমাৰ আৰু তাইৰ চেলাৰী ছেম থাকিব তোমাক মই এনেকৈ এক্সট্ৰা পইচা দিম মানে চেলাৰী ছেম থাকিব তোমাক মই এনেকৈ এক্সট্ৰা পইচা দি থাকিম বুলি কৈছিলে হয় বহে সদায় বহে অৰিজিনেল মই নাজানো কিন্তু থাকে গুৱাহাটীতে অসমীয়া নহয় হয় আজি আনিছে এতিয়া ইয়াতে আছে পাণবজাৰ ইয়াতে